অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ফলত জনজীৱন বিপন্ন হৈ পৰিছে। দুখীয়া শ্ৰমজীৱী ৰাইজ আৰু মধ্যবিত্ত শ্ৰেণীক এই মূল্য বৃদ্ধিৰ জুয়ে তহি পেলাইছে। এনে ক্ষেত্ৰত মূল্য বৃদ্ধিৰ পৰিমাণ এনেদৰে কিয় অবিৰতভাৱে আৰু ব্যাপকভাৱে বৃদ্ধি হৈছে তাৰ কাৰণ পৰ্যালোচনাৰ প্ৰয়োজন হৈছে। চৰকাৰৰ অধ্যক্ষ মহোদয়, এতিয়া বস্তুৰ যি ধৰণে মূল্য বৃদ্ধি হৈছে যে এগৰাকী গৃহিণীৰ বাবে যি পাকঘৰটো মেনেজ কৰে তেওঁৰ কাৰণে এতিয়া মূল্য বৃদ্ধিটো মূৰৰ কামৰণিত পৰিণত হৈছে। আটাইতকৈ প্ৰভাৱ পৰিছে নিম্ন আয়ৰ লোকসকলৰ ওপৰত। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী, ড্ৰাইভাৰ, ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰী, দিন হাজিৰা কৰা লোকসকল, দোকানী, ফাৰ্মাচিষ্ট, ৰিক্সাৱালা, মিস্ত্ৰী, বেপাৰী, খেতিয়ক, নাৰ্ছ, চিকিউৰিটি কৰ্মী, শ্ৰমিক আদি এই সকলোবিলাকৰ ওপৰত এনেকুৱা ধৰণৰ হেঁচা পৰিছে যে মানুহে ভাবিবলৈ লৈছে যে আমি বাচি আছো কিন্তু জীয়াই আছোনে। ও ভাই হতই ককাই হতই ঘর ঘেরুয়াবি বাড়ি ঘেরু